নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দুলুমণি কলিতাই মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে ঈদ, গতিকে সকলোকে মই ঈদ মুবাৰক দিছোঁ, ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালে কুশলে কৰোণাৰ পৰা মুক্ত হৈ থাকক। আৰু আজি দিনটোত কি কৰোঁ মই আপোনালোকক দেখুৱাই যাম, চাই যাব। আৰু আজি বহুত ৰ'দ দিছে আৰু বহুত গৰম, তথাপি মই আপোনালোকক আমাৰ চোতালত থকা মধুৰিআমৰ গছজোপা দেখুৱাই দিলোঁ। এইজোপা আমাৰ মধুৰিআমৰ গছ চোতালতে আছে। আৰু এনেদৰে আপোনালোক কাৰ কাৰ মধুৰিআমৰ গছ আছে কমেণ্টত জনাবচোন। আৰু এতিয়া মই এটা স্কিন কেয়াৰ কৰি দেখুৱাম আপোনালোকক। হৈছে বিলাহী, আৰু আজি মই বিলাহীৰে কেনেদৰে মই গাল দুখন ক্লিন কৰিম সেইটো আপোনালোকক দেখুৱাম। আৰু আপোনালোকে চাই যাব। আৰু ইয়াৰ লগত যিটো বস্তু মিহলাম সেইটো আমাৰ পাকঘৰত পায়ে যায়, পিছফালে দেখিছেনে, আমাৰ গেছৰ টেবুলতে আছে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই গেছৰ কাষলৈ আহি গ'লোঁ। আৰু এইটো বিলাহীৰ লগত যিটো বস্তু মিহলাম আমি ইয়াতে পাম। আৰু এয়া মই লৈছোঁ চেনি, এইটো আমাৰ পাকঘৰত থাকেই, অতিকৈ প্ৰয়োজনীয়। আৰু এইখিনি হৈছে চেনি। আৰু চেনিখিনি যদি ডাঙৰ ডাঙৰ দানা থাকে তেতিয়াহ'লে আপোনালোকে অলপ গুড়ি কৰি ল'ব। আৰু যদি এনেকুৱা সৰু সৰু হয় তেতিয়াহ'লে একো কথা নাই, এনেদৰে লগাব পাৰিব। আৰু এইখিনি মই চেনি লৈ লৈছোঁ। আৰু এইটো বিলাহী এতিয়া মই ধুই ল'ম, ধুই লৈ আহিলোঁ। আৰু এতিয়া এইটো মই কাটোঁ, আৰু এয়া কাটি ল'লোঁ। এতিয়া ইয়াত মই চেনি লগাই ল'ম। আৰু এয়া চেনি লগাই ল'লোঁ। আৰু এতিয়া 5-6 মিনিট এনেদৰে মই মুখত ঘঁহি থাকিম, লাহে লাহে এনেদৰে ঘঁহি দিম। 5-6 মিনিট এনেদৰে ঘঁহাৰ পিছত মই ধুই আহি আপোনালোকক দেখুৱাম। এনেদৰে আপোনালোকে ঘৰতে মুখখন ক্লিন কৰিব পাৰিব। আৰু এতিয়া মই ধুই আহি দেখুৱাই আছোঁ। আৰু এয়া মই ধুই আহিলোঁ গাল দুখন। এতিয়াও পানী শুকাই নাই, মোচাই নাই মোক ভালকৈ, তাৰ আগতে আহি আপোনালোককে দেখুৱালোঁ। এয়া চাওক, এনেদৰে আপোনালোকেও ঘৰত পাৰ্লাৰত নোযোৱাকৈ ধুনীয়াকৈ ক্লিন কৰিব পাৰিব। আৰু আজিকালিতো এই কৰোণাৰ দিনততো পাৰ্লাৰত যোৱাই হোৱা নাই, গতিকে এনেদৰে আপোনালোকে মুখখন ক্লিন কৰি ৰাখিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আজিলৈকে আহিছোঁ, বাই বাই। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম।